जज साहब এইখন লোক সানি দেওলৰ মাকে ভ্যাকচিন লোৱা সাৰ্টিফিকেট কিন্তু সি নলয় বোলে साहब মই তাক ইমানকে কলো ভ্যাকচিনটো লয় সি নলয় সি মুখে মাৰিলে जज साहब আপুনি শুনিলে নহয় সানি দিলে ভ্যাকচিন নলয় সি মাককে মাৰিলে আৰু মাস্ক নিপিন্ধে ই লকডাউনত ঘূৰি ফুৰে ইয়াক এতিয়া আপুনি কি সাজা দিয়ে দিয়ক এতিয়া মোৰ মতেতো ইয়াক এতিয়া জেলত সোমাই থব লাগে ই টিকাকৰণ কেইবাবাৰো খাইছে কিন্তু তথাপি ভয় নকৰে সানি দেউল এইবোৰ মই কি শুনিছো তই এতিয়াই গৈ এলপি স্কুলৰ লাইন ধৰি পেলাই ভ্যাকচিনটো লৈ আহ ऑर्डर ऑर्डर क्या हो रहा है এই কোনা ভ্যাকচিন নলও মই বেজি দেখিলে ভয় লাগে মোৰ তহতে কোনে ভ্যাকচিন লৈছ হা আৰু তই নিজে মাস্ক পিন্ধা নাই আৰু তই মোক ভ্যাকচিন ল'ব ক ইও মাস্ক পিন্ধা নাই ইয়াক সেইকাৰণে মই মাৰিছো তহতে কোনো মাস্ক পিন্ধা নাই হা তহতে মোক ভ্যাকচিন ল'ব ক'ব আহ এটাকে মাৰিম তহতক তই আগে ল তই প্ৰথমে ভ্যাকচিন ল'ব লাগিব তাৰপিছত মই ল'ম হা যা